Hey guys, welcome to my YouTube channel Pankaj Vlog. আজি এটা আমি ভিডিও বনাব গৈ আছো তো খেতি যাম তো তাত বলে ম বলি দিয়ে তো আপোনালোক দেখুৱাই আছো তো চাই দিব ভিডিওটো কাট নকৰিব এঘাৰটা বজাত হৈ গ'ল 11টা বজাত ওলাই দিলোঁ ঘৰৰ পৰা তো মোৰ মানে বহুত খেলি মেলি হৈ গ'ল তাৰমানে মোৰ লগৰজনে যাম বুলি কৈছিলে তো মেনেজ কৰিব নোৱাৰিলোঁ মানে তো স্কুটি লোৱা কথা আছিল তো লগৰজন নেযাওঁ ক'লে সেইটো কাৰণে মাইনাছ পেলাই দিব যাব তেলত যাম আছে তাৰ লগত মই ওলাই দিছোঁ তো দেল্লী লৈ যাম দেল্লী লৈ আগলৈ নিজৰ লগৰ আছে তো লগৰজনৰ লগত যাম মই তো চাই থাকক দেল্লী আহি পালোঁ আৰু এতিয়া নেলি পেট্ৰল পাম্প এতিয়া সোমামহি তো তুলসীয়ে এইখিনি ড্ৰামখিনি আনিছে গম পাইছে আপোনালোকে তেল সোমাব আৰু ঘৰলৈ লৈ যাব ঘৰলৈ মানে দোকান দাদাৰ দোকান আছে দোকানলৈ লৈ যাব তো এতিয়া মই কাৰ লগত যাম তো মোৰ ফ্ৰেণ্ড আছে তো আমাৰ ফ্ৰেণ্ড আছে নৱজ্যোতি তো বাগান গেটৰ হয় এতিয়া আহি কিনে ৰৈ আছে পেট্ৰল পাম্পতে এতিয়া তাৰ লগত যাম এতিয়া ক'ত আছে সি মোক বাৰে ফোন কৰি আছে ক'ত আছে ক'ত আছে মই নবক ফোন কৰোঁ ইমান গৰম দিছে মা পেণ্ট নহয় সেইটো বৰ ৰ'দ দিছে ফোন কৰি লওঁ তো গাইছ নব আহিব নব ৰৈ আছিলে বহুত টাইমৰ পৰা তো নবৰ লগত যাওঁ এতিয়া তুলসী বাই বাই দি দিলোঁ এতিয়া যাওঁ বলক সোনকালে বহুত দেৰি হৈ গৈ আছে কমেও 12টামান বজাত মই বলি দিয়াৰ কথা আছে তো সেইটো টাইমত দিয়ে মানে বছৰে তো প্ৰথমবাৰ এবাৰ গৈ আছোঁ তো আপোনালোকেও দেখুৱাই যাওঁ চাই থাকক তো ছানগ্লাছটো পিন্ধি ল'লোঁ তো ৰ'দটো বহুত টিং টিংকৈ দি আছে ন সেইটো পিন্ধি লৈছোঁ আৰু তো কেনেকুৱা লাগিছে ক'ব হিৰ' লাগিলেতো এটামান আৰু চকু মেলি চাই দিব আৰু এতিয়া গৈ আৰু ডাইৰেক্ট চামগৈ তো পাছফালে আছে আহি আছে লগৰ শ্যামল তাৰ লগত আৰু এজন আছে ফ্ৰেণ্ড তো কথা কৈছোঁ স্কুটিটো বহুত ছাৰ্ভিচিং নাই ইমান তেল বহুত খাই আছে তো সেইটো কাৰণে মই স্কুটিটো গৈ আহি তো মাইনাছ অলপ জিৰণি লৈ লৈছোঁ জিৰণি মানে কি আৰু যাওঁ মানে মই বসন্তীখন মই চলাব দিছে মোক চলাব দিছে কি ক'ব পাৰে তো চলাওঁ তো ফ্লিপকাৰ্ট কৰিব ধৰা ফাইনেলি আহি পালোঁ আমি তো খেতি কামাখ্যা দেৱালত তো এতিয়া মৌ বলি দিব আৰু বেছি সময় নাই মৌ উঠাই আছে চাওক ঠিক সময়তে আহি পাইছোঁ আমি 12টা 9 বাজিছে 12টা 9 হৈছে এতিয়া টাইমটো তো বাকী শ্যামলতে ওপৰলৈ গৈছে আমি বাইকখন ইয়াতে পাৰ কৰিছোঁ বেছি ওপৰলৈ নিনো মানুহ ভিৰ হ'ব তো নব কোনফালে উঠিবি নব ভাৰতस्य বিশিষ্ট পুণ্য ভূপ্ৰদেশে ডিমৰীয়া আঞ্চলিক ক্ষেত্ৰী কামাখ্যা দেৱালয়ৰ অন্তৰ্ভুক্ত সমূহ ৰাইজৰ নানা গন্তব্য নানা এই ভাইৰ জোতা পিঠা খুলি গ'ল একদম মানে মানুহ বহুত ভিৰ হৈছে কি ক'ব আৰু যাম মানুহ চাওঁকে ইমান মানুহ হৈছে মই বলি দিব আৰু মানে তো মই ক্লিপটো মোৰ কৰা হ'ব মোৰ ফ্ৰেণ্ডে কৰিব তো দেখাই দিব সিহঁতে মোৰ মই দি দিম বাৰু পাছত গাইছ ইয়াত যিসকল ভক্তই মণ্ডপত বহি আছে শাৰী পাতি কৰি তেখেতসকলে নিজা নিজিকৈ কুকুৰা পাৰ ছাগলী তেনেকুৱা হাঁহ যিকোনো আনি কেনে মাছ চৰণত দিছে দান দি আছে তো গাইছ চাওক কামাখ্যা দেৱালত কেনেকুৱা মানুহে ভক্ত ভিৰ হৈ আছে তো ইয়াত ভক্তই যিকোনো আপোনাৰ দান কৰিব পাৰিব দান যেনেকৈ চৰাই তাৰপিছত তাৰ লগতে হাঁহ কুকুৰা পাৰ তেনেবোৰ তো চাই দিব
Kali 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 kita dah se set kali sadaya sadaya sorbanam istanam madaya. ইয়াৰ পৰা আমি ওলাই দিওঁ বহুত গৰম থাকিব পৰা নাই তো মই বলি দিয়া চালোঁ এতিয়া প্ৰায় 2টা বাজি গ'ল তো কিবা এটা খাব লাগিব ৰাতিপুৱা একো খাই অহা নাই ভোক লাগি আছে তো আগত যাওঁ তাৰপিছত জাগিৰোডত সোমাওঁ চাওঁ আৰু কি পাওঁ তো গাইজ জাগিৰোড হোটেল আৰু ৰেষ্টুৰেণ্ট সোমাই আহিছোঁ আৰু তো কিবা এটা খাই লওঁ বহুত টাইম হ'ল এতিয়া কমেও কিমান হ'ল টাইম কিমান হ'ল 2:45 হৈ গ'ল চাওঁ ৰাতিপুৱাৰ পৰা একো এটা খাই অহা নাই এতিয়া খাওঁ ইয়াত কি খাবি পৰঠা অৰ্ডাৰ দিয়া হৈছে পৰঠা খাওঁ তাৰপিছত জাগিৰোড পূজা মণ্ডপ আৰু বহুত আছে চাবলগীয়া চাম তেনেকৈ তো প্ৰথমে খাই লওঁ তো দেখাই আছোঁ তো গাইজ ভিডিঅ'টো মই যিটো কামাখ্যাত কৰা হৈছিল এইখিনি বৰ্তমান মই ভইচ টাইপিং কৰিব লাগিব যিহেতু বহুত গৰম তাত থাকিব পৰা নাছিলোঁ মই এই গৰমৰ কাৰণে তো ভিডিঅ' ইমান ভাল হোৱা নাই তথাপিও মই যিখিনি কৰিছোঁ চেষ্টা কৰিম ভাল কৰিবলৈ অলপমান এডিটিঙত তো ইয়াত মই এতিয়া খানা খাওঁ গোটেইকেইটাই মিলি তো খানা খাই তো জাগিৰোড আৰু মণ্ডপ আছে মোক চাবলৈ অহাই নাই আজি ওলাই আহিছোঁ যিহেতু নব আছে আৰু শ্যামল আছে গোটেইকেইটা লগৰকেইটা আছে আৰু একেলগতে তো সিহঁতৰ লগত চাওঁ পূজা মণ্ডপ কেনেকুৱা কি হৈছে আৰু আজি নৱমী মহানৱমী দিনাখন আৰু কাইলৈতো দশমী আছে আৰু ভাচনি তো আজিয়ে শেষ দিন বুলিয়ে ধৰিব লাগিব তো ভিডিঅ'টো চাই থাকিব তো গাইজ ইয়াৰ পৰা আমি ওলাই দিওঁ তো এতিয়া জাগিৰোড পূজা মণ্ডপত সোমাম তো পূজা মণ্ডপ আছে কেইবাটাও আছে তো এইবোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো আমি ইয়াৰ পৰা পৰঠা খালোঁ তো ইমানটা তো পেটটো ঠাণ্ডা কৰিছে বাৰু একো কথা নাই তো মই তাত যিখিনি ভিডিঅ' কৰিছিলোঁ তো ইমান ভাল হোৱা নাছিল তথাপিও মই আৰু কৰি আছোঁ অলপ তো চাই দিব ভিডিঅ' এতিয়া ক'ত জাগিৰোড পূজা মণ্ডপ এপাক মাৰি দিওঁ আৰু তাৰপিছত একদম পাৰে বেলতলা চৰ্দাহঁতৰ ঘৰ ন অঁ চৰ্দাহঁতৰ ঘৰ দেই চৰ্দা গৈ আছোঁ ভিডিঅ'টো যদি চাই থকা আৰু এই চাইডে নাচা নেকি চাইডে ইয়াত সোমাই নাথাকো আৰু ন
ৰাতি হ'লে ভাল লাগিলে হয় ইয়াত জৈন হোটেলৰ লগতে এটা পূজা মণ্ডপ আছিল তাৰ লগতে আৰু এইটো চাইডে এতিয়া সোমাব লাগিব সোমালেতো বহুত পোৱা যাব বাৰু কথা নাই মৰিগাঁও লাইনটোত মানে বন্ধ কৰি দিলে পুৰা ট্ৰেফিক জাম হৈ যাব পাৰে তো সেইটো কাৰণত বন্ধ কৰি দিলে এতিয়া আমি শিৱ মন্দিৰ ফালে সোমাম এইটো চাইডে যদি সোমাব পাৰোঁ আৰু সোমাই দিম